নমস্কাৰ বন্ধুসকল ফৰসাজৰ ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে আমি কি কৰিব লাগিব ফৰসাজৰ ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে ফাৰ্ষ্ট টাইম আমি প্লে ষ্ট'ৰ পৰা আপুনি ট্ৰাষ্ট ৱালেট এপছটো ডাউনলোড কৰি ল'ব লাগিব যিহেতু এইটো ট্ৰাষ্ট ৱালেটটো বহুত ইম্পৰ্টেণ্ট আপুনি ট্ৰাষ্ট ৱালেটটো যেতিয়া চাৰ্চ কৰিব 2 নম্বৰ ট্ৰাষ্ট ক্ৰিপ্টো এণ্ড বিটকইন ৱালেট এপছটো আপুনি ফাৰ্ষ্ট টাইম ডাউনলোড কৰি ল'ব ডাউনলোড কৰাৰ পিছত আপুনি তাতে ক্ৰিয়েট এ ৱালেট আপুনি ক্ৰিয়েট এ ৱালেটত আপুনি ক্লিক কৰিব লাগিব চিক্ৰেট ফ্ৰেজ আপোনাৰ এনেধৰণে আহিব Secret phrase to apni backup manually click koribo backup manually click korar pisot apunar ei dhorone dekha pabo this secret phrase is the master key to your wallet apunar ei dhorone tinta option thakibo apunar tinta optionot apuni click koribo jetu bahut important yar jitu secret phrase create hobo he secret phrase to apuni kono byaktik ketiao share nokoribo ar jehetu etu one time generate hoy kiba karonot jodi apunar secret phrase to onno konoba byaktiye লাভ কৰে আপোনাৰ বিজনেছৰ সকলো এমাউন্ট তেখেতলোকে লৈ যাব পাৰে গতিকে সাৱধান হ'ব যাতে সিক্ৰেট ফ্ৰেজটো কোনো ব্যক্তি কেতিয়াও শ্বেয়াৰ নকৰে ইয়াৰ পিছত আপুনি কন্টিনিউ কৰিব কন্টিনিউ কৰাৰ পিছত আপোনাৰ এই ধৰণে আপোনাৰ পাছৱৰ্ড খিনি আহিব কপি টু ক্লিপবৰ্ড অপচনত ক্লিক কৰি আপুনি আকৌ বেক কৰি দিব বেক কৰাৰ পিছৰ পৰা আহিব যে এড এক্সিস্টিং ৱালেট আপুনি এড এক্সিস্টিং ৱালেটত ক্লিক কৰিব ওপৰত দেখা পাব যে সিক্ৰেট ফ্ৰেজ আপুনি সিক্ৰেট ফ্ৰেজত ক্লিক কৰিব সিক্ৰেট ফ্ৰেজত ক্লিক কৰাৰ পিছত আপোনাৰ এই ধৰণে আহিব মাল্টিকয়েন ৱালেট আপুনি মাল্টিকয়েন ৱালেটত ক্লিক কৰিব মাল্টিকয়েনত ৱালেটত ক্লিক কৰাৰ পিছত মাল্টিকয়েন ৱালেট ইয়াত আপোনাৰ 1 বুলি আহিব মাল্টিকয়েন ৱালেটত আপোনাৰ নিজৰ নাম দিব পাৰে ধৰক মোৰ নাম দিব্য গগৈ তেনেকৈ আপোনাৰ এটা নিকনেম দিব পাৰে তো যিখিনি পাছৱৰ্ড আপুনি ক্ৰিয়েট কৰিছিলে যিখিনি আপুনি কপি কৰিছিলে যিখিনি পাছৱৰ্ড সেই পাছৱৰ্ডখিনি আপোনাৰ এই বক্সটোৰ ভিতৰত আপুনি পেষ্ট কৰি দিব আপুনি পেষ্ট কৰি দিব এনে ধৰণে তাৰ পিছত ৰিস্টোৰ ৱালেটত আপুনি ক্লিক কৰি দিব ৰিস্টোৰ ৱালেটত ক্লিক কৰাৰ লগে লগে আপোনাৰ এই ধৰণে ৱালেটটো ষ্টাৰ্ট ইউজিং ট্ৰাষ্ট ৱালেট আপোনাৰ এই ধৰণে ৱালেটটো বনি যাব তাৰ পিছত আপুনি কি কৰিব যেটো আপোনাৰ ৰাইট সাইডে ওপৰত হোমৰ সিধাকে আপোনাৰ দুটা অপচন আছে আপুনি সেই দুটা অপচনত ক্লিক কৰিব ইয়াৰ BTC অপচনটো অফ কৰি দিব ETS অফ কৰি দিব MATIC অফ কৰি দিব TWT অফ কৰি দিব তবে একেবাৰে ওপৰত আপুনি দেখা পাব সাৰ্চ অপচন আছে সাৰ্চত আপুনি তাত BUSD আমাৰ যেহেতু কয়েন্স BUSD লাগে আপুনি BUSD টো সাৰ্চ কৰিব সাৰ্চ কৰাৰ লগে লগে আপোনাৰ 2 নম্বৰ যেটো অপচন BUSD BNB স্মাৰ্ট চেইন BUSD টোকেন বুলি আছে সেই অপচনটো আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপুনি জাস্ট বেক কৰি দিব বেক কৰাৰ লগে লগে ৱালেটটো অলৰেডি বনি গৈছে আপোনাৰ এতিয়া আপুনি এই প্ল্যাটফৰ্মত জড়িত হ'বৰ কাৰণে আপোনাৰ জাস্ট মিনিমাম আপুনি $13-14 পৰা আপুনি প্ৰজেক্টত জড়িত হ'ব পাৰে আপুনি BUSD এক্সচেঞ্জাৰ থ্ৰুদি আপুনি কিনি ল'ব পাৰে মিনিমাম ইণ্ডিয়ান ভ্যালুত আপোনাৰ 1350 টকা 1400 মান হ'ব যদি এই প্ল্যাটফৰ্মত আপুনি যদি ভালকে ইনকাম কৰিব বুলি ভাবে মিনিমাম আপুনি তিনটা ডিজিটেল স্লট লৈ বিজনেস ষ্টাৰ্ট কৰিব পাৰে ডলাৰ ভ্যালু $80 মান আপোনাৰ প্ৰয়োজন হ'ব 7500 মান টকা যদি আপুনি 3500 টকা জাস্ট ষ্টাৰ্ট কৰিব পাৰে বা আপুনি মিনিমাম 15000 বা তাৰ ওপৰত আপুনি যিমান এমাউন্ট দিলৈ ষ্টাৰ্ট কৰে আপুনি নিজেও ডলাৰ এক্সচেঞ্জ কৰি বাই কৰি ল'ব পাৰে প্লাস আপোনাক জনে সিস্টেম প্ৰভাইড কৰিছে আপুনি তেখেতৰ যোগেদিও আপুনি ডলাৰ বাই কৰি এই প্ৰজেক্টত জড়িত হৈ এটা হিউজ এমাউন্ট ইনকাম কৰিব পাৰিব ধন্যবাদ